নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনাক সকলোকে আছামিজ টিউটৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অতি প্ৰয়োজনীয় বিষয় past continuous tense। past continuous tenseৰ ডেফিনিশ্যন, এক্সাম্পলছ, সেন্টেন্স ষ্ট্ৰাকচাৰ আৰু কাৰেক্ট টেন্স সম্পৰ্কত আলোচনা কৰা হ'ব। তাৰ আগতে মই বন্ধু বান্ধৱীসকলে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আৰু নতুনকৈ অহা বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। Past continuous tense। Past continuous tense মানে অতীতৰ সময়ত কিবা এটা কাম চলি আছিল, সেই সম্পৰ্কে বৰ্ণনা কৰিবলৈ past continuous tense ব্যৱহাৰ কৰা হয়। অৰ্থাৎ অতীতৰ কোনো এটা সময়ত চলি থকা কাৰ্যৰ বিষয়ে ক'বলৈ past continuous tense ব্যৱহাৰ কৰা হয়। যেনে বিনিতাই কালি আবেলি 3 বজাত এখন উপন্যাস পঢ়ি আছিল, গতিকে এইটো এটা অতীতৰ সময়ত চলি থকা এটা কামৰ কথা কৈছে। আবেলি 3 বজাত তাই উপন্যাসখন পঢ়ি আছিল, গতিকে সেই সময়ছোৱাত চলি আছিল কামটো। গতিকে বিনিতা was reading a novel at 3 PM yesterday। বা কেতিয়াবা অতীতৰ দুটা কামৰ কথা উল্লেখ কৰিলেও তাৰে এটা হওঁতে আন এটা কাম চলি থকা বুজাবলৈ past continuous tense ব্যৱহাৰ কৰা হয়। যেনে এটা কাম হওঁতে আন এটা কাম চলি আছিল, গতিকে অতীতৰ যিটো কাম চলি আছিল সেই কামটো আমি past continuous tense লিখা হয়। যেনে তেওঁক যেতিয়া মই দেখিছিলোঁ তেওঁ পঢ়ি আছিল, গতিকে সেই সময়ছোৱাত তেওঁ পঢ়ি থকা কামটো চলি আছিল। when I saw him he was reading। আকৌ কেতিয়াবা অতীতৰ দুটা কাম বা ঘটনা দুইটাই চলি থকা ক্ষেত্ৰত দুইটা কামকেই প্ৰকাশ কৰিবলৈ আমি past continuous tense ব্যৱহাৰ কৰা হয়। মানে অতীতৰ সময়ত দুইটা কাম একেলগে চলি থাকিব পাৰে, দুইটা কামকে তেতিয়া আমি past continuous tenseতে প্ৰকাশ কৰিব লাগিব। যেনে ল'ৰাবোৰে যেতিয়া খেলি আছিল, ছোৱালীবোৰে নাচি আছিল। The boys were playing while the girls were dancing। গতিকে অতীতৰ দুইটা কাম চলি থকা বুজাবলৈ past continuous tense ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ আহক past continuous tenseৰ বাক্যসমূহ কেনেধৰণে লিখা হয়, অৰ্থাৎ past continuous tenseৰ সেন্টেন্স ষ্ট্ৰাকচাৰটো সম্পৰ্কত আলোচনা কৰোঁ। past continuous tenseৰ বাক্যৰ গঠনটো হ'ল সাবজেক্ট প্লাছ was were প্লাছ মেইন ভাৰ্ব ইন প্ৰেজেন্ট ফৰ্ম প্লাছ ing প্লাছ অবজেক্ট। এইটো হ'ল past continuous tenseৰ বাক্যৰ গঠন। বাক্য গঠন অনুসৰি সাবজেক্টৰ পিছত was আৰু were ব্যৱহাৰ কৰা হয়। এতিয়া আমি জানিব লাগিব কোনবিলাক সাবজেক্টৰ পিছত was হয় আৰু কোনবোৰৰ পিছত were হয়। তো was ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ I, থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ he, she, কোনো বস্তুৰ নাম বা ব্যক্তিৰ নাম এজনক বুজোৱাৰ ক্ষেত্ৰত was ব্যৱহাৰ কৰা হয়। were ঠিক সেইদৰে were সেকেন্ড পাৰ্সন সিঙ্গুলাৰ আৰু প্লুৰেল দুইটা ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয়, আৰু থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰ ক্ষেত্ৰত were ব্যৱহাৰ কৰা হয়। উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ ইউ, দে, প্লুৰেল নাম্বাৰ সাবজেক্টবোৰ, সেইবোৰ ক্ষেত্ৰত were ব্যৱহাৰ কৰা হয়। ইতিমধ্যে গম পালোঁ কোনবিলাক সাবজেক্টৰ পিছত was হ'ব আৰু কোনবিলাক সাবজেক্টৰ পিছত were হ'ব। was were সাবজেক্টটো বাক্যৰ গঠনটো was were লিখাৰ পিছত মেইন ভাৰ্ব লিখা হয়, কিন্তু মেইন ভাৰ্বৰ লগত ing যোগ কৰা হয়। ভাৰ্বৰ লগত ing যোগ কৰাৰ কিছুমান নিয়মাৱলী আছে, যেনেকৈ মুভ প্লাছ ing মুভিং, ইয়াত শেষৰ ইটো উঠি গৈছে ing যোগতে। ঠিক সেইদৰে ৰাণৰ লগত ing যোগ কৰোঁতে শেষৰ এনটো ডাবল হৈছে। অফেন প্লাছ ing যোগ কৰোঁতে কি নৰ্মেলি কোনো চেঞ্জ হোৱা নাই, ing যোগ আছে অফেনিং। দাইৰ লগত ing যোগ কৰোঁতে কি হৈছে শেষৰ ইটো উঠি পিনাই ৱাই লিখি ing যোগ কৰা আছে। গতিকে এনেধৰণৰ কিছুমান ing যোগ কৰাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আছে। ভাৰ্বৰ লগত ing যোগ কৰা নিয়মাৱলী সম্পৰ্কত মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ, সেই ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, আপোনালোকে তাত গৈ ing কেনেকৈ যোগ কৰা হয় আৰু কেনেধৰণৰ ৰুল ফ'ল' কৰি সেই সম্পৰ্কত জানি ল'ব পাৰিব। এতিয়া হওক আমি কেইটামান past continuous tenseৰ উদাহৰণ চাওঁ। মই বজাৰলৈ যাওঁতে সি গান গাই আছিল, গতিকে এটা কাম হওঁতে আন এটা কাম চলি আছিল, যিটো কাম চলি আছে সেইটো past continuous tenseৰ লিখা আছে। when I went to market he was singing a song। গতিকে when I went to market মই যেতিয়া গৈছিলোঁ he was singing a song, সেই কামটো চলি আছিল, গতিকে সেইটো আমি past continuous tenseৰ লৈছোঁ। ঠিক সেইদৰে তাই আহোঁতে মই শুই আছিলোঁ, when she came I was sleeping। এইটো এটা past continuous tenseৰ বাক্য, প্ৰথমটো past indefinite আৰু ছেকেণ্ডটো past continuous tenseৰ। দুটা বাক্য খণ্ড আছে এই উদাহৰণসমূহত, এটা past indefinite এটা past continuous। ঠিক সেইদৰে মই যেতিয়া পঢ়ি আছিলোঁ তাই লিখি আছিল, when I was reading she was writing। ইয়াত আকৌ দুইটা বাক্য খণ্ডই past continuous tenseৰ। মই যেতিয়া পঢ়ি আছিলোঁ তাই লিখি আছিল, দুইটাই continuous tense হয়। এতিয়া আহক past continuous tenseৰ কাৰেক্ট টেন্স সম্পৰ্কত চাওঁ।
কোনো এটা বাক্য পাষ্ট কণ্টিনিউয়াছ টেন্সত আছে নে নাই যেতিয়া আমি কাৰেক্ট টেন্স কৰিম সেই কথাটো খুব প্ৰয়োজন হয় গতিকে সেই কথাটো জনাৰ কিছুমান টিক্স আছে সেই ইম্পৰ্টেণ্ট টিক্স কিছুমান দিয়া হৈছে when এক নম্বৰ হ'ল when while বা s থকা বাক্যবোৰৰ যদি তাৰে এটা বাক্যখণ্ড পাষ্ট ইনডেফিনিট টেন্সত থাকে তেন্তে আনটো বাক্যখণ্ড পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখা হয় ইয়াতে এটা কাৰেক্ট টেন্স আমি লৈছোঁ পৰীক্ষাত এনেধৰণৰ কাৰেক্ট টেন্স আহে গতিকে এই কাৰেক্ট টেন্সটো আছে when I met her she ব্ৰেকেটৰ ভিতৰত আছে sing a song গতিকে আমি এটা বাক্যখণ্ড ইয়াত আছে হোৱেনৰ পিছত আই মেট হাৰ এইটো হ'ল পাষ্ট ইনডেফিনিট টেন্সৰ বাক্যখণ্ড গতিকে আনটো বাক্যখণ্ড কি লিখিব লাগিব পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগিব ইয়াত হোৱেন আছে গতিকে এইটোৱে হোৱেন আৰু লগতে এটা পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যখণ্ড থাকিলে বাকী বাক্যখণ্ডটো পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখা হ'ব ইয়াৰ আনচাৰটো হ'ব হোৱেন আই মেট হাৰ চি ৱাজ ছিংগিং এ ছং ইয়াতে লক্ষ্য কৰিবলগীয়া কথা এটা আছে কথাটো হ'ল হোৱেন হোৱাইল বা এছ থকা বাক্যবোৰৰ যদি এটা বাক্যখণ্ড প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকে তেন্তে তেনে ক্ষেত্ৰত আনটো বাক্যখণ্ড পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখা নহয় ইয়াৰ পৰিৱৰ্তে ফিউচাৰ ইনডেফিনিট টেন্সতহে লিখা হয় যেনে when he comes I meet him গতিকে ইয়াত when আছে যদিও এটা বাক্যখণ্ড প্ৰেজেণ্ট ইনডেফিনিটত আছে গতিকে বাকী খণ্ডটো আমি পাষ্ট কণ্টিনিউয়াছত লিখিলে নহ'ব ফিউচাৰ ইনডেফিনিটত লিখিব লাগিব when he comes I shall meet him গতিকে কেতিয়াবা এনেকুৱা ধৰণৰ কাৰেক্ট টেন্স কিছুমান পৰীক্ষাত অহা দেখা যায় বন্ধু বান্ধৱীসকল এতিয়া মই কিছুমান কাৰেক্ট টেন্সৰ এক্সাম্পল আগবঢ়াইছোঁ যিবোৰ কিছুমান এক্সামত প্ৰায় আহি থকা দেখিবলৈ পোৱা যায় গতিকে এই এক্সাম্পলসমূহ বিভিন্ন চ'ৰ্চৰ পৰা মই কালেকশ্যন কৰিছোঁ গতিকে এই এক্সাম্পলখিনি কৰিলে আপোনালোকে উপকৃত হ'ব আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি এক্সাম্পলসমূহ লিখি ল'ব পাৰে ইয়াৰ আনচাৰসমূহ দি দিয়া হৈছে আৰু কিবা ডাউট থাকিলে কিবা ক'বলগীয়া থাকিলে কমেণ্ট কৰি সুধিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল পাষ্ট কণ্টিনিউয়াছ টেন্সৰ সম্পৰ্কত আজি ইমানেই আলোচনা কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব